বৰ্তমান আমাৰ বিটিচি অঞ্চলত বিভিন্ন জায়গাত হিংসাৰ যেটো ঘটনা এটো বৃদ্ধি হোৱাটো আমি দেখিবলৈ পাই আছো। নিৰ্বাচন কেন্দ্ৰিক যেটো হিংসা এটো বাঢ়ি আছে দিনে দিনে। হেদিনা চিৰাঙত শান্তিপুৰত এজন পিপিএফ সমৰ্থককাৰীক আক্ৰমণ কৰি হত্যা কৰাৰ যেটো চেষ্টা, তাৰ পিছত বাক্সাত ভূমি কেন্দ্ৰিক হিংসাক লৈ পেলাই যেটো মাৰপিট ঘটনা ইয়াত লৈ পেলাই বড়ো অবড়ো যেটো চিন্তাধাৰা সংঘাত এটো বৃদ্ধি হ'বলৈ ধৰিছে। ইয়াৰ ওপৰতো যোৱাকালি আমাৰ কোকৰাঝাৰ জিলাৰ কুচুগাঁও অঞ্চলত বিপিএফ দলত এজন কৰ্মীক বিৰোধী দলত কৰ্মীসকলে আক্ৰমণ কৰি যি হত্যা কৰাৰ চেষ্টা কৰিছে, সেই ঘটনাবিলাক আমি কঠোৰ ভাষাৰে বড়োলেণ্ড ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৰিহণা দিছোঁ। আমি প্ৰশাসনৰ ওচৰত দাবী জনাব বিচাৰিছোঁ, সেই গোটেই ঘটনা তদন্ত কৰি পেলাই অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি পেলাই শাস্তি প্ৰদান কৰিব লাগে। আৰু আমি এটা কথা দেখি আছোঁ, বৰ্তমান ছ'চিয়েল মিডিয়াত বিপিএফ দলত মুৰব্বী হাগ্ৰামা মহিলাৰীক ছ'চিয়েল মিডিয়াত যি ধৰণৰ ট্ৰল কৰিছে, ক্ৰুচত আমাৰ খ্ৰীষ্টিয়ান ধৰ্মীয়সকলৰ যেটো পবিত্ৰ চিম্বল, ইয়াত আমাৰ বিটিচিৰ চিফ তেখেতক লৈ পেলাই যি ধৰণৰ বাবু মূৰ্তি নষ্ট কৰাৰ কাৰণে খ্ৰীষ্টিয়ান ধৰ্মীয়সকলক আঘাত কৰিছে, চেণ্টিমেণ্টক আঘাত কৰিছে, এইটো আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যি দুষ্কৃতিকাৰীয়ে আমাৰ বিটিচিৰ চিফ বা বিপিএফ দলত মুৰব্বী হাগ্ৰামা মহিলাৰী দেৱৰ বাবু মূৰ্তি ইমেজটো নষ্ট কৰাৰ কাৰণে এনেকা কাৰ্যকলাপ কৰিছে, আমি সেইসকলক সকীয়ানি দিছোঁ। সেই যি দলত নহওক কিয়, যি দলক সমৰ্থক নকৰক কিয়, এনেকা কামৰ পৰা দূৰত থাকক, আমি সেইখিনি আহ্বান জনাইছোঁ। বিকৃত মানুহকেইটা লৈ পেলাই এনেকা কাম কৰিব নালাগে। আমি ভাবিছোঁ যিসকল এনেকা কাম কৰি পেলাই ৰাজনৈতিক লাভালাভ ল'ব খুজিছে, সেইসকল মানৱীয়তাৰ যেটো কিবা এইটো পাহৰি পেলাই ভগৱানৰ লগত তুলনা কৰাটো অতি নন্দনীয় ঘটনা। হয়, আমাৰ বিটিচিৰ চিফ ভগৱান শিৱ নহয়, সাপ থকা শিৱ নহয়। আমাৰ শিৱ এজন মানুহে, আমাৰ নিচিনা এজন মানুহ, সাধাৰণ মানুহ, নৰ্মেল মানুহ। আমাৰ শিৱক এনেকা ভগৱানৰ নিষ্ঠাৰ জাগাত এনেকা কৰাটো অতি নিন্দনীয়, জঘন্য। আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিবিলাক ব্যক্তি, যিসকল দলে হাগ্ৰামা মহিলাৰী বা বিপিএফ দলৰ ইমেজটো নষ্ট কৰাৰ কাৰণে এনেকা কাণ্ড কৰিছে, এইটো আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু সকীয়ানি দিছোঁ, যাতে ভৱিষ্যত এনেকা কামত আৰু লিপ্ত নহয়।